নমস্কাৰ, তোমালোকৰ কাৰণে বহুতেই ভাল খবৰ আহিছে। যিখিনি আছাম পুলিচৰ গ্ৰেড 4 ভেকেঞ্চি আছিল, পিয়ন, যোগালী, ডাক ৰানাৰ লগতে যিখিনি তোমালোকৰ কামাণ্ডো বেটেলিয়ানৰ গ্ৰেড 4 ভেকেঞ্চি আছিল, এটেণ্ডেণ্ট বা তোমালোকৰ গাছ কুটাৰ চাইজ ভেকেঞ্চি আছিল, এই ভেকেঞ্চিসমূহৰ যিহেতু তোমালোকৰ PSTN TPT হ'বলৈ গৈ আছে আৰু তাৰ সন্দৰ্ভতে যোৱাকালি তোমালোকৰ এডমিট কাৰ্ড দিয়া কথা উল্লেখ কৰিছিল, কিন্তু যোৱাকালি দিয়া নহ'ল। তোমালোকৰ আজি লিংকটো এক্টিভ কৰি দিছে। এতিয়া হৈছে তোমালোকে কেনেকৈ ডাউনলোড কৰিব লাগিব আৰু তোমালোকে এডমিট কাৰ্ডৰ যিটো ছিষ্টেম আছে ছিষ্টেমটো নিজে বনাব লাগিব আৰু কেনেকৈ বনাব লাগিব মই ষ্টেপ বাই ষ্টেপ তোমালোকক মই দেখাই যাম। লগতে তোমালোকে PSTN TPT দিব যাওঁতে কি কি ডকুমেণ্টছ নিব লাগিব সেইটোও জনাম, তোমালোকে গুৰুত্ব সহকাৰে চাই থাকা। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেল ভিজিট কৰি আছা, চেনেল ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা। তেন্তে ব'লা ভিতৰত নকৰোঁ। প্ৰথমে তোমালোকে এই পেজটোত আহিব লাগিব, নিশ্চয় দেখাই পাইছা। আৰু এই পেজটোত আহিবৰ কাৰণে তোমালোকে এটা লিংকত যাব লাগিব আৰু সেই লিংকটো মই তলৰ ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰাই তোমালোকে এই পেজটোত আহিব পাৰিবা। যি নেকি ইয়াত উল্লেখ কৰিছে তোমালোকৰ ফোন নং, ইমেইল ID, এপ্লিকেশ্যন ID। তোমালোকে ইয়াত যিকোনো এটা ID বা ফোন নং তোমালোকে এণ্টাৰ কৰিব লাগিব। ফোন নং থাকিলে ফোন নং দিবা, নাইবা ইমেইল ID দিবা, নাইবা তোমালোকৰ এপ্লিকেশ্যন ID দিবা। আৰু কিন্তু তোমালোকে যিকোনো এটা দিবা। তোমালোকে হয়তো বহুতেই এটা ভুল কৰা যে তোমালোকে তিনিটাও দি দিয়া, ফোন নম্বৰো দি দিয়া, লগতে ইমেইলো দি দিয়া, লগতে এপ্লিকেশ্যন IDও দি দিয়া। এইটো নকৰিবা। নেক্সট তোমালোকে কি কৰিবা, যিটো তোমালোকৰ ডেট অফ বাৰ্থটো আছে সেইটো তোমালোকে চিলেক্টেড কৰিবা। চিলেক্টেড কৰাৰ পিছত যিটো তোমালোকৰ লগইন অপশ্যন আছে তাত ক্লিক কৰি দিবা। তাত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ এই পেজটো আহিব, যি নেকি তোমালোকৰ দেয়াৰ এড্ৰেছ তোমালোকৰ নিজৰ নামটো আহিব। লগতে তোমালোকে স্ক্ৰল ডাউন কৰিবা। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত উল্লেখ কৰা হৈছে তোমালোকৰ এপ্লাইড এডভাৰটাইজমেণ্ট। ইয়াত তোমালোকে প্ৰিফাৰেঞ্চ চিলেক্ট কৰিব লাগিব, যি নেকি তোমালোকৰ দুটা দিয়া হৈ আছে, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ। তোমালোকে যিটো দিয়া আৰু তোমালোকে প্ৰিফাৰেঞ্চ দিবই লাগিব যিহেতু। আৰু সেই দুটা তোমালোকে চিলেক্ট কৰাৰ পিছত কি কৰিবা, স্ক্ৰল ডাউন কৰিবা। স্ক্ৰল ডাউন কৰাৰ পিছত তোমালোকৰ ইয়াত এটা অপশ্যন থাকিব, নিশ্চয় দেখাই পাইছা, আই হেভ ৰিড বুলি উল্লেখ কৰা হৈছে। যিটো তোমালোকৰ বক্স আছে টিক কৰি দিবা। তাৰপিছতে যিটো তোমালোকৰ ছেভ এণ্ড প্ৰচিড আছে তাত ক্লিক কৰি দিবা। তাত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ এই পেজটো আহিব আৰু যিটো তোমালোকৰ ডাউনলোড অপশ্যন আছে তাত ক্লিক কৰি দিবা। তাত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ নিজৰ এডমিট কাৰ্ডখন আহি যাব বা তোমালোকৰ ডাউনলোড হৈ যাব। এতিয়া হৈছে তোমালোকৰ ডকুমেণ্টছ কি নিব লাগিব সেইটো মই জনাই আছোঁ। প্ৰথমে ক'ব লাগিছোঁ তোমালোকে ৰিপৰ্টিং টাইমৰ আগত যাব লাগিব। যিটো তোমালোকৰ ভেনু দিয়া হ'ব তাত তোমালোকে ৰিপৰ্টিং টাইমৰ আগত যাব লাগিব। নেক্সট তোমালোকৰ এডমিট কাৰ্ড প্ৰয়োজন হ'ব, লগতে তোমালোকৰ আইডেণ্টিটি প্ৰুফ প্ৰয়োজন হ'ব। আৰু আইডেণ্টিটি প্ৰুফ হিচাপে তোমালোকৰ আধাৰ কাৰ্ড হওক বা পেন কাৰ্ড হওক বা ভোটাৰ ID হওক বা ড্ৰাইভিঙে হওক, যিকোনো এখন নিব লাগিব। আৰু এডমিট কাৰ্ড মই কোনখন কথা কৈছোঁ, যিখন তোমালোকে ইতিমধ্যে ডাউনলোড কৰিবা সেইখনৰ কথাই কৈছোঁ মই। নেক্সট তোমালোকৰ অৰিজিনেল ডকুমেণ্টছৰ লগতে তোমালোকে জেৰক্স কপি নিব লাগিব, ফটোকপি নিব লাগিব। আৰু ফটোকপিত তোমালোকৰ চেল্ফ এটেষ্টেড কৰা হ'ব লাগিব। মই যে ফটোকপি কৈছোঁ, তোমালোকৰ জেৰক্স কপিৰ কথা কৈ আছোঁ, মই তোমালোকৰ ফটো কথা কৈ থকা নাই মই। নেক্সট তোমালোকৰ এজ প্ৰুফ হিচাপে তোমালোকৰ এডমিট কাৰ্ড প্ৰয়োজন হ'ব। লগতে তোমালোকৰ যদিহে এডমিট কাৰ্ড নাই তেতিয়াহ'লে তোমালোকৰ SSLC চাৰ্টিফিকেট প্ৰয়োজন হ'ব, যিসকলে মেট্ৰিক পাছত এপ্লাই কৰিছা। আৰু যিসকলে 8 পাছত এপ্লাই কৰিছা তোমালোকৰ যিখন বাৰ্থ চাৰ্টিফিকেট আছে সেইখন প্ৰয়োজন হ'ব, যিসকলে 8 পাছত এপ্লাই কৰিছিলা। নেক্সট তোমালোকৰ 8 পাছ চাৰ্টিফিকেট প্ৰয়োজন হ'ব। নেক্সট তোমালোকৰ এক্সচেঞ্জ কাৰ্ড, লগতে তোমালোকৰ যিখন কাষ্ট আছে কাষ্টখন প্ৰয়োজন হ'ব। আৰু যিখিনি তোমালোকে ডকুমেণ্টছ নিবা সেই ডকুমেণ্টছসমূহ কিন্তু তোমালোকে ফেক দিব নোৱাৰিবা। যদি তোমালোকে ফেক দিয়া তোমালোকক ৰিজেকশ্যন কৰিব, লগতে তোমালোকক ক্ৰিমিনেল বুলি ধৰা হ'ব। সেইকাৰণে কৈছোঁ যাতে তোমালোকে সেইটো ভুল নকৰা। ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ।